সকলোকে স্বাগতম জনাইছোঁ মোৰ অৰম্ভ মই ইউটিউব চেনেললৈ। বৰ্তমান মই উপস্থিত আছোঁ চংকং পাগ্ৰ ফিল্ডলৈ, যিহেতু যোৱা 25 তাৰিখৰ পৰা ইয়াত চংকং আঞ্চলিক স্পৰ্ট এছ'চিয়েশ্যনে ফুটবল দিয়া আৰম্ভণি কৰিছিল। কিন্তু কালিৰ পৰা দেখিছোঁ বা যোৱাকালিৰ পৰা দেখিছোঁ এইটো খেল বন্ধ হৈছে। ৰাইজে জানিব বিচাৰিছে যে এই খেল কিয় বন্ধ কৰি ৰখা হ'ল, তাৰ বিষয়ে অলপ ৰাইজক জনালে ভাল হয় বা ৰাইজে গম পালে নিশ্চয় বুজি পাব। নমস্কাৰ, মোৰ প্ৰিয় চেনেল। আৰু ইয়াত অৱশ্যে ৰাইজৰ কৌতূহল এটা আছে, কিন্তু আমি চংকং স্পৰ্ট এছ'চিয়েশ্যনে চংকং গাঁও পঞ্চায়তৰ অন্তৰ্গত যিমান ৱাৰ্ড, কাৰণ ৱাৰ্ডবিলাকৰ পৰা আমি বাছনি কৰিব বিচাৰিছিলোঁ। সেইকাৰণে এতিয়া সমস্যা এটা হৈছে যে আমি ভাবিছিলোঁ যে 25 তাৰিখৰ পৰা আৰম্ভ কৰি কমেও মানে ধৰক 12টা টীমে নিৰ্দিষ্ট সময়ত শেষ কৰিব বুলি, কিন্তু তেনেকুৱা নহ'ল। যিহেতু আমাৰ ৱাৰ্ডবিলাকৰ প্লেয়াৰবিলাকৰ সমস্যা এটা আহিল, ল'ৰাবিলাকৰ পৰীক্ষা হৈছে, কাৰোবাৰ কিবা ঘৰুৱা কাম শেষ কৰিব পৰা নাই। সেইকাৰণে গোটেইবিলাক আমি চাৰি চাই আমি ভাবিছোঁ অহা 1 তাৰিখৰ পৰা আকৌ আমি আৰম্ভ কৰিম। আৰু এই কেইদিনৰ ভিতৰত আমি ফ্ৰেণ্ডশ্বিপ বন্ধুত্বমূলক খেলটো প্ৰদৰ্শন কৰি থাকিম। তাৰপিছত 1 তাৰিখৰ পৰা আমাৰ যিটো প্ৰতিযোগী সেইটো আৰম্ভ হ'ব। এই দিন খেলটো এনে মানে কি ক'লে বন্ধুত্ব খেল চলি থাকিব, বন্ধুত্বমূলক ৰাইজে মানে চাবলৈ যদি ৰাইজক মানে হতাশ কৰিব নিবিচাৰোঁ। সেইকাৰণে বাকী আমাৰ দলবিলাক মানে সিটো দলৰ পৰা সিটো দলৰ মানে যিসকলে খেলিব বিচাৰে সেইসকলে বন্ধুত্বপূৰ্ণমূলক এটা খেল দিব বিচাৰিছোঁ। এইখিনি সময়ত যিহেতু ৰাইজক কিছু আৰু আহ্বান জনাব নেকি, যিহেতু ৰাইজে যিকোনো তৎক্ষণাতকৈ বন্ধ হোৱাত কিছু মনত আঘাত থাকিব পাৰে বা প্লেয়াৰ্ছ কিছুমান ব্যক্তিয়ে যে সিটো সময়তে তাৰ সুবিধা আছিলে, কিন্তু বেক হোৱাৰ পিছত যদি তাৰ ক'ৰবাত যাব লগা তাৰ অসুবিধাও পৰিব পাৰে, তাক আপোনালোকৰ যিটো এছ'চিয়েশ্যনৰ পৰা কিবা জনাব। মানে ৰাইজক আৰু মোৰ সদৌ ৱাৰ্ডৰ সকলো খেলুৱৈ প্ৰেমীকো লগতে জনাইছোঁ যে আমি যিহেতু চংকং গাঁও পঞ্চায়তৰ অন্তৰ্গত যিমান ইয়াত যুৱচাম আছে, উঠি অহা আছে, গোটেইবিলাকে ইয়াত এই প্ৰতিযোগিতাত মানে অংশগ্ৰহণ কৰিব পৰাকৈ আমি সময় এটা উলিয়াইছিলোঁ। কিন্তু তৎমুহূৰ্তত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ, যিহেতু ছাত্ৰ ছাত্ৰী বিশেষকৈ ইয়াত জড়িত আছে, সেইসকলৰ পৰীক্ষা নিৰীক্ষা আৰু অন্যান্য ঘৰুৱা সমস্যাৰ কাৰণে এইকেইদিন সিহঁতে নিজে আহি ইয়াত ক'লে যে আমি সেই দিনত নোৱাৰিম, সেইকাৰণে আমাক সময় এটা দিয়ক বুলি কোৱাৰ কাৰণে আমি কিবা কৰিছোঁ। তাৰপিছত ৰাইজক সেইটোৱে মই কওঁ যে ৰাইজে কোনো এটা হতাশ হ'ব নালাগে, যে আমি এতিয়াও অৱশ্যে প্ৰতিযোগীমূলক আমি খেলটো নেখেলাওঁ, হ'লেও প্ৰত্যেক খেলুৱৈসকলে আমাৰ ফিল্ডত মানে বন্ধুত্বমূলকেই হওক বা ফিল্ডৰ এটা কিবাটো ৰাখিবৰ কাৰণে হ'লেও বেলেঞ্চটো ৰাখিবৰ কাৰণে হ'লে ইয়াতে ৰানিং চলিব পৰাকৈ আপোনালোকে সহযোগ কৰক, বন্ধুত্বমূলক সহযোগ কৰক। আৰু আপোনালোকে সকলোৱে এই ফিল্ডৰ গতিমতি কেনেকুৱা আছে, ফিল্ডৰ মানে মুখস্থ কৰিব পৰাকৈ ইয়াত আহি পিনি খেলিলে বেছি সুখী হ'ম বুলি ভাবোঁ। আৰু ধন্যবাদ এইখিনি কথা জনোৱাৰ বাবে। যিহেতু ৰাইজে বিচাৰিছিল যে হঠাৎকৈ বন্ধ হোৱা শুনি ৰাইজে অবাক হৈছে কি হৈছে নিশ্চয় আজি মোৰ চেনেলৰ যোগেদি গম পাব। আপোনালোকৰ চেনেলৰ যোগেদি এইটো মই জনাবলৈ আপোনালোকক অনুৰোধ জনাইছোঁ যে যিহেতু কিছুমানে এই তাৰিখটো দিয়া আছে, তাৰিখ মতে আহিম বুলি ভাবি আছে, আমিও যোগাযোগৰ ক্ষেত্ৰত কিছুমান ৰাখিব পৰা নাই। সেইকাৰণে মই এই চেনেলৰ যোগেদিয়েই যিসকলে ইয়াৰ তাৰিখটো খেলিম বুলি ভাবি আছে সেইসকলকো অহা আমাৰ কমিটিৰ সিদ্ধান্ত, আমি ভাবিছোঁ 26 তাৰিখৰ খেলৰটো 1 তাৰিখত যাবগৈ, 27 তাৰিখৰটো 2 তাৰিখ, তেনেকুৱাকৈ আমি মাত্ৰ তাৰিখটোকে মানে বেক কৰা হৈছে। তাৰিখটো বেক কৰা হৈছে। আমি জনাম কোনটো পাৰ্টি কোনটো দিনত খেলিবলৈ আহিব লাগিব, কোনটো তাৰিখত খেলিবলৈ আহিব লাগিব, সেইটো আমি লিখি দিম বা আমি এই ভিডিঅ'ৰ মাজেদি আপোনালোকৰ চেনেলৰ যোগেদি জনাব। অকণমান বেক কৰিবলগীয়া হ'ল, সেইটো কাৰণে আমি এইটো খেলটো 1 তাৰিখৰ পৰা আকৌ ৰিশ্বেডিউল এটা কৰিম বুলি আলোচনা এটা কৰি আছোঁ। যিহেতু টিমক যিহেতু পঞ্চায়ত আমাৰ যিহেতু খেলিব লগা যে টিমবিলাকক কি জনাব এইখিনি সময়ত আপোনালোকে? টিমকেইটাক এইটোৱে অনুৰোধ যে গোটেই টিমকেইটা প্ৰেক্টিছ কৰি থাকক, টাইমটো পাইছে। একচুৱেলি আমি খৰধৰকৈ অলপ খেলটো পতা হ'ল, সেইটো কাৰণে
টাইম দিয়া নিচিনাও হ'ল একচুৱেলি বেক কৰাটো হয় সেইটো কাৰণে সকলো টিমক এইটোৱে অনুৰোধ প্ৰেক্টিচ কৰোঁ ভালকৈ তাৰপিছত 1 তাৰিখৰ পৰা গেমটো আমি চুৰু কৰিম 1 তাৰিখৰ পৰা এনেকৈ ষ্টপ থাকিব নেকি কেতিয়াবা নাই বন্ধ নাথাকে Continue কণ্টিনিউ হ'ব ন এইটোৱে যিহেতু আমাৰ চংকংবাসী ৰাইজ যিহেতু যোনে ফুটবল খেলি ভাল পায় তেখেতলোকে 1 তাৰিখৰ পৰা আকৌ সেইটো ফিল্ডলৈ আহি আপোনালোকৰ খেল উপভোগ কৰিব পাৰিব ন পাৰিব